নন্দিনী আপোনালোকক সকলোকে নন্দিনীজ ক্ৰিয়েশ্যন নামৰ চেনেলটোৱে স্বাগতম জনাইছোঁ। আপোনালোকক সকলোকে মই ধন্যবাদ জনাইছোঁ। আপোনালোকে খুব কম সময়ৰ ভিতৰতে মোৰ 100 ছাবস্ক্ৰাইবাৰ হৈ গৈছে। সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আজি আৰম্ভ কৰিবলগীয়া বিষয়টো হৈছে আমি খুব কম দিনৰ ভিতৰতে একোছা সুন্দৰ চুলি আৰু দীঘল চুলিনো কেনেদৰে পাব পাৰোঁ আমি তাৰ বিষয়ে আজি আলোচনা কৰিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমাক লাগিব নৰসিংহ পাত। নৰসিংহ পাতমুঠি ভালদৰে ধুই আমি গৰম কেৰাহীখনত নৰসিংহ পাতমুঠি 5 মিনিট 10 মিনিটমান ল' ফ্লেমত ভাজি আপোনালোকে লক্ষ্য কৰিছে নৰসিংহ পাতখিনি ভজা হৈ গ'ল। আমি এতিয়া গেছটো অফ কৰি দিম। শুকান নৰসিংহ পাতখিনি আমি মিক্সিত পিচি ল'ম। আমাক লাগিব নাৰিকল তেল আৰু শুকান আমলখিৰ গুড়ি। এটা বাটিত আমি 2 চামুচ পিছা নৰসিংহ ল'ম। তাৰপাছত আমি ল'ম 1 চামুচ আমলখি গুড়ি। এতিয়া আমি ল'ম নাৰিকল তেল 4 চামুচ আপোনালোকে নাৰিকল তেল ল'ব আৰু নাৰিকল তেলখিনি লোৱাৰ পাছত মিশ্ৰণখিনি ভালদৰে মিহলাই দিব। এয়া আমি 4 চামুচ নাৰিকল তেল লৈছোঁ। ভালদৰে মিহলাই লোৱাৰ পাছত মিশ্ৰণখিনি দেখিবলৈ ঠিক এনেকুৱা হ'ব। আপোনালোকে চুলিখিনি ফনিয়াই লৈ এনেদৰে দুটা ভাগত ভাগ কৰি ল'ব। যেনেদৰে মই কৈছোঁ আপোনালোকে তেনেদৰে কৰিবলৈ চেষ্টা কৰিব। দুটা ভাগত ভাগ কৰি চুলিখিনি ফনিয়াই ল'ব। মন কৰিব সদায় চুলি হেৰেঙা ফনিয়া ফনিয়াব। চুলি ফনিও হৈ গৈছে। আমি এতিয়া মিশ্ৰণখিনি চুলিত লগাম। প্ৰথমতে মিশ্ৰণখিনি চুলিৰ গুৰিৰ পৰা আৰম্ভ কৰিব। চুলিৰ গুৰি লগোৱাৰ পাছত ভালদৰে ইয়াৰ মালিচ কৰিব। মালিচৰ জৰিয়তে চুলিৰ গুৰিত থকা তেজৰ চলাচলবোৰ সঠিকভাৱে হয়। এতিয়া আমি চুলিৰ আগত লগাম, যাৰ জৰিয়তে চুলি ফটা বা দুমুখী চুলিৰ সমস্যাটো সমাধান হ'ব। আপোনালোকে ভালদৰে গোটেই চুলিখিনিতে এই মিশ্ৰণটো লগাব। চুলিখিনি খোপা বান্ধিব আৰু আধা ঘণ্টামানৰ পাছত চুলিখিনি শ্বেম্পু কৰি ভালদৰে ধুই দিব। আমি এতিয়া আধা ঘণ্টাৰ পাছত লগ পাম। আধা ঘণ্টাৰ পাছত যেতিয়া মই চুলিখিনি ধুলোঁ আপোনালোকে লক্ষ্য কৰিছে চুলিখিনি পোন আৰু যথেষ্ট ক'লা হৈছে। চুলিৰ আগটো মিহি আৰু দেখাত কোমল যেন লাগিছে। আপোনালোকে ঘৰত এই মিশ্ৰণখিনি লগাই চাব। নিশ্চয় ইয়াৰ ফল আপোনালোকেও পাব। ধন্যবাদ বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'টো মনোযোগে চোৱাৰ বাবে। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত মোক জনাব পাৰে আৰু কিবা সুধিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট বক্সত মোক জনাব। ধন্যবাদ।